Hello guys, welcome to my channel. আজি এটা নতুন ভিডিও লৈ আহিছো এজাহাৰ। এজাহাৰ লিখাৰ ফৰমেটটো কেনেকুৱা বলকচোন চাই লও। প্ৰথমতে প্ৰতি মাননীয় আৰক্ষী বিষয়া মহোদয়, হাতীগাঁও আৰক্ষী থানা। মই ইয়াতে হাতীগাঁও আৰক্ষী থানা বুলি দিছো। আপোনালোকৰ যোনটো থানা হয় সেই থানাৰ নামটো ইয়াতে দি ল'ব। দিনাংক ইয়াতে আপোনালোকৰ যোনটো তাৰিখত আপোনালোকে এজাহাৰখন দিয়ে সেই তাৰিখটো ইয়াতে দি ল'ব। বিষয় এজাহাৰ এনেকৈ লিখি ল'ব। প্ৰথমতে এনেকৈ ওপৰৰ ফৰ্মেটখিনি এনেকৈ লিখে। তাৰ পিছত ইয়াৰ দ্বাৰা আপোনাক জনাও যে ৰমেন দাস নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমৰ যোগেদি মোক হত্যা কৰাৰ ভাবুকি দিয়ে। তেওঁৰ এই ভাবুকিৰ পাছত মই নিৰাপত্তাহীনতা তথা প্ৰাণৰ সংশয়ত ভুগিছোঁ। গাইজ ইয়াতে আপোনালোকৰ যোনটো আপোনালোকৰ বিষয় হয়, কোনটো কাৰণত আপোনালোকে এজাহাৰখন দিছে সেই বিষয়টো ইয়াতে লিখিব। মই ইয়াতে এনেই এইটো দিছোঁ আৰু ফৰ্মেটটো লিখাৰ কাৰণে, কিন্তু আপোনালোকে যোনটো বিষয় হয় সেই বিষয়টো ইয়াতে দি ল'ব। তাৰপিছত গতিকে মহোদয়ে সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰি মোক ন্যায় প্ৰদান কৰে যেন। ধন্যবাদ। তলত এনেকৈ লিখিব, ইতি আপোনাৰ বিশ্বাসী, আপোনাৰ নাম, ঠিকনা, ফোন নাম্বাৰ। গাইজ এনেকৈ আপোনালোকৰ এজাহাৰ লিখাৰ ফৰ্মেটটো এনেকুৱা হয়। গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।